অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 2 অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ বিষয়ে এটা পেৰাগ্ৰাফ আলোচনা কৰিম। অনুজীৱ কাক বুলি কোৱা হয় সেই সম্পৰ্কে আজি আলোচনা কৰিম। অনুজীৱ এই পৰ্যবেক্ষণবোৰৰ পৰা বুজিব পৰা গ'ল যে পানী আৰু মাটিত কিছুমান ক্ষুদ্ৰ জীৱ থাকে। ইয়াৰ সকলোবোৰেই অনুজীৱৰ শ্ৰেণীভুক্ত নহয়। এই অনুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে ইহঁতক খালি চকুৰে দেখা পোৱা নাযায়। ইহঁতৰ কিছুমান যেনে পাৰুটিত দেখা ভেঁকুৰবোৰ আতচি কাছেৰেহে দেখা পোৱা যায়। আন কিছুমানক অনুক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পোৱা যায়। সেইকাৰণে এইবোৰক অনুজীৱ বুলি কোৱা হয়। এই অনুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে। এই ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, পটজোৱা আৰু কিছুমান হেলাই। তাৰমানে ইয়াত অনুজীৱ কাক বুলি কোৱা হৈছে? যিবোৰ আমি খালি চকুৰে দেখা নাপাওঁ, যিবোৰ জীৱ। আৰু এইবোৰ এটা মেচিন যাক অনুবীক্ষণ যন্ত্ৰ বুলি কোৱা হয়, তাৰ সহায়তে আমি দেখিব পাওঁ বা দেখিব পাব পাৰোঁ। আৰু তেনেবোৰ জীৱকে অনুজীৱ বুলি কোৱা হৈছে। আজি প্ৰথম পেৰাগ্ৰাফটো ইমানে। আৰু এতিয়া মই কেইটামান খালী ঠাই পুৰা লিখি দিছোঁ। 1 নম্বৰ বা ক নম্বৰ, অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। ইয়াত কিন্তু এই অনুবীক্ষণ যন্ত্ৰৰ কথাটো ইয়াত নাছিল, ইয়াত খালী আছে। আৰু অনুজীৱবোৰ কিয় সহায়ত দেখা যায়? অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। তলত এইটো আজ দিয়া হ'ল, এইটো ইয়াত খালী আছে। খ নম্বৰ, নীল সেউজ হেলাই বায়ুৰ পৰা পোনপটীয়াকৈ ইয়াত খালী জাগাটো খালী হৈ আছে গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। ইয়াত এই খালী জাগাটো কি হৈছে? নীল হৈছে হেলাই বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তিটো বৃদ্ধি কৰে। নাইট্ৰজেনৰ দ্বাৰাহে মাটিৰ যিটো শক্তি, উৰ্বৰা শক্তি, খেতি উৎপাদনৰ শক্তি, সেইটো বৃদ্ধি কৰে। গ নম্বৰটো হৈছে ইয়াত খালী আছে, ৰৰ সহায়ত ঘোঁৰা প্ৰস্তুত কৰা হয়। কিহৰ সহায়ত? ইষ্টৰ সহায়ত ঘোঁৰা প্ৰস্তুত কৰা হয়। ঘ নম্বৰটো হৈছে ইয়াত খালী আছিল, মইতো লিখি দিছোঁ বেক্টেৰিয়া, যে বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। মানে বেক্টেৰিয়াৰ দ্বাৰা কলেৰা বেমাৰ হয়। আজি এইকেইটাই চাৰিটাই লিখি দিয়া হ'ল। মতে ঘৰত এইবোৰ পঢ়ি নোট কৰিবা আৰু লগতে পঢ়িবলৈ যত্ন কৰিবা। আজি মই ইয়াতে ক্লাছটো সমাপ্ত কৰিলোঁ।